हेलो बंधुসকল, আজি আকৌ পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেলটোলৈ। আজি ভাবিছোঁ আমি গাহৰি চুঙা দিয়া এটা ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। কি ৰেচিপি বুলি ক'ব নোৱাৰি, আমি জাষ্ট বনাইছিলোঁ কাৰণে আপোনালোকক ভিডিঅ' এটা কৰি দেখাব বিচাৰিছোঁ। প্ৰথমতে আমি গাহৰিখিনিত নিমখ, পিঁয়াজ, ৰচুন আৰু মছলা সকলোখিনি মিক্স কৰি লৈছোঁ আৰু চুঙাটোৰ ভিতৰত ভৰাই দিছোঁ। আৰু এইখিনি মাংস মই চুঙাত ভৰাই আছোঁ। চুঙাত ভৰাই হৈ যোৱাৰ পাছত এতিয়া জুইত দিবলৈ যাম। আৰু জুইত প্ৰায় 45 মিনিটলৈকে দিছোঁ। যিহেতু বাঁহৰ চুঙাটো ডাঠ থাকে, ভিতৰখিনি নিসিজিব পাৰে, সেয়ে অলপ দেৰিলৈকে ৰাখিছোঁ। 45 মিনিট হৈ যাব, ইমানখিনি ৰাখিছোঁ। এতিয়া আমি মাংসখিনি চুঙাৰ পৰা উলিয়াই দিছোঁ। কি ধুনীয়া গোন্ধ ওলাইছে। গাহৰি চুঙা দিয়া বুলি ক'লে সকলোৱে নিশ্চয় খাবলৈ মন যায়। কেতিয়াবা এনেকৈ ৰান্ধি খাব। আৰু আজি ভিডিঅ'টো ইমানেই আছিলে। আকৌ লগ পাম পুনৰ এটা ভিডিঅ'ত। বাই বাই।